हेलो ভিউয়ার্স কেনে আছে আপোনালোকে আশা কৰো সকলোৱে ভাল আছে পুনৰ স্বাগতম জনাইছো আমাৰ টিপস লাইব্ৰেৰী আসাম চেনেলত তো গতেকে আজি টপিক লৈ আহিলো আমি যে আমাৰ ইউটিউবৰ থাম্বনেইলটো কি আৰু এই থাম্বনেইল আমাৰ মোবাইলৰ পৰা এডিট কৰিব পৰা যায় নে নিশ্চয় বন্ধু আমাৰ ইউটিউবৰ থাম্বনেইল মোবাইলৰ পৰা এডিট কৰিব পৰা যায় অতি হাই কোৱালিটিৰ তো গতিকে আমাৰ যিহেতু ইউটিউবৰ নতুন আহিছে ইউটিউবত সিহঁতে কোনোবাই বুজি নাপায় যে ইউটিউবৰ থাম্বনেইলটো বাৰু কি ইউটিউব থাম্বনেইল এনেকুৱা এটা বস্তু যিটো বস্তুৰ জন্য আপুনি যদি এটা ভিডিও আপলোড কৰি সেই ভিডিও সৌন্দৰ্য বঢ়াই দিয়ে তো গতিকে আহক ভিডিওটো আৰম্ভ কৰি তাৰ আগতে মই এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ যিহেতু বন্ধু আমাৰ এই টিপস লাইব্ৰেৰী আসাম চেনেলত নতুন আহিছে গতিকে সৰুকৈ এটা সাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব আৰু লগতে এটা কমেন্ট কৰি দিব যে ভিডিওটো কেনে লাগিল আহক বন্ধু ভিডিওটো আৰম্ভ কৰোঁ ভিডিওটো আৰম্ভ কৰাৰ আগত কৈছোঁ যে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব যেটা এপ্লিকেশ্যন ইউটিউবত প্লে ষ্টৰত পোৱা যাব তো গতিকে মই এই এপ্লিকেশ্যন লিংকটো দি দিম আমাৰ ডেসক্ৰিপশ্যনত দি দিম আহক প্লে ষ্টৰত প্লে ষ্টৰত ইয়াতে লিখিব লাগিব ফটো এডিটৰ PH ফটো এডিটৰ চাওক আহিছে ফটো এডিটৰ মাৰি দিলোঁ তাৰপিছত এই চাব এটা মোৰ ইনষ্টল কৰা আছে অলৰেডি আপোনালোকে ইনষ্টল কৰিব এই এপছটো এই ফটো এডিটৰ 2 MB 5 MB নেকি কিমান হ'ব আৰু মোৰ ইনষ্টল কৰা আছে অলৰেডি গতিকে মই আহক মই এইটো ওপেন কৰোঁ পিছে ইয়াতে চাওক নিউ বুলি অপশ্যন এটা আছে তো ইয়াতে মাৰিলোঁ এতিয়া সাইজটো কৰি ল'ব আপুনি আপোনাৰ যেটো থাম্বনেইলৰ সাইজ হয় 1280800 তো মাৰি দিলোঁ তো চাওক এতিয়া আপুনি আপোনাৰ পছন্দ মতে আপোনাৰ যি বিষয়ৰ আপোনাৰ যেটো ভিডিও সেইটো বিষয়ৰ বা তথা আপুনি যি চাহি লিখিব পাৰে মই ইয়াতে প্ৰিণ্টৰ ডট মাৰি দিলোঁ চাওক টিপস আসাম লাইব্ৰেৰী ইয়াতে মই ডিলিট কৰি আপোনাক দেখুৱাৰ কাৰণে মই চেষ্টা কৰি আছোঁ প্লাছ চিহ্নত মাৰি দিলোঁ ইয়াতে মাৰি দিলোঁ তো ইয়াতে চাব লেখাৰ অপশ্যন আছে টাচ কৰিলে ইয়াতে টাচ কৰিব তাৰপিছত মই লিখিম টিপস লাইব্ৰেৰী আসাম তো হৈ গ'ল তো আপুনি এনেকৈ কৰিলে হৈ যাব তো আপোনাৰ চেনেলৰ বিষয় বা আপুনি যি বিষয়ে ভিডিও আপলোড কৰিব ইউটিউবত সেইটো বিষয়ে আপুনি তাতে লিখিব আৰু থাম্বনেইলটো দি দিব থাম্বনেইলটো যেটো এপছৰ দৰকাৰ সেইটো আমাৰ ইউটিউব ষ্টুডিঅ এটা এপছ সেইটোৰ বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ দেখাই দিম যেটা আজিৰ কাৰণে এইখিনি মই ইয়াতে এপ্লাই কৰিলোঁ চাওক আহি গ'ল আহি পিছত আপুনি যেনেকুৱা ডিজাইন কৰিব পাৰিব টেনশ্যন নাই তো আজিলৈকে মানে বন্ধু তেনে ভিডিওটো কেনে লাগে কমেন্ট কৰি জনাব থ্যাংক ইউ